আজি আকৌ আমি নাগিনীমাল বজাৰ কৰিবলৈ যাবলৈ ওলাইছোঁ। আপোনালোককো দেখামচোন মই তাত কি কৰিলোঁ আৰু কি কিনিলোঁ আপোনালোকক সকলোবোৰ দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আকৌ এইফালে ধূলি বহুত, নাগিনীমাললৈ যাওঁতেও বহুত ধূলি আছিলে, সেইকাৰণে মুখ চুখ ঢাকি মেলি গৈছোঁ। আৰু ট্ৰেইনত যাওঁতে আমাৰ ঠাণ্ডাও লাগিছিলে, কাৰণ ৰাতিপুৱা আমি 7টামান বজাতে গৈছিলোঁ, তেতিয়া ইমান ভালকৈ ৰ'দটো ওলোৱাই নাছিলে। দেখিছেনে টিপচি কি কিনিব লাগে সকলোবিলাক হিচাপ দি গৈ আছে। এইফালে আকৌ বেটেৰীখন নাগিনীমাল গেট পাৰ নহ'লে আমাক গেটখনৰ ওচৰতে ৰখাই দিলে, আমি পাৰ হৈ আহিলোঁ। তাৰ পৰা অলপ দূৰ খোজকাঢ়ি আহিলে বজাৰ পামগৈ। আমাৰ আকৌ বাইহঁত চব আগত, আমি আকৌ পাছত লাহে লাহে গৈ আছোঁ। আৰু অলপ দূৰ খোজকাঢ়ি আহি আমি বজাৰেই পালোঁহি। বজাৰত দেখিছেনে মানুহ বহুত, ইমান ধুনীয়া ধুনীয়াকৈ বস্তুবিলাক সজাই থৈছে। বজাৰত যিটো বস্তু আমি বিচাৰি গৈছিলোঁ সেইটো বস্তু নাপালোঁ, মনটো বহুত বেয়া লাগি আছে। কি নহওক খোৱাটো মেইন, সেইকাৰণে হোটেল এখনলৈ সোমাই আমি সকলোৱে ৰুটি খালোঁ। দেখিছেনে সিহঁতি মোনা ভৰাই ভৰাই বস্তু ল'লে, মই কিন্তু একো নল'লোঁ। যিটো বস্তু বিচাৰিছিলোঁ নাপালোঁ কাৰণে একোৱে নল'লোঁ। তাৰপিছত আকৌ মোবাইলৰ কভাৰ এটা চালোঁ, মোবাইলটোৰ কভাৰটো আকৌ মোৰ জোখৰ নহ'লে, সেইকাৰণে নল'লোঁ। মোৰ কঁফালখনে ফুটা নেকি আজি, মই মানে বজাৰ কৰিবলৈ আহিলোঁ, মই মানে যিটো বস্তু বিচাৰিছিলোঁ সেইটোও নাপালোঁ, মোবাইলৰ কভাৰো নাপালোঁ। তাৰপিছত আৰু কি কৰিম কি নকৰিম বুলি ভাবি পিনে মিঠা পান এখন খাই ঘৰলৈ আহিলোঁ। এয়া হৈছে কুকুৰ প্ৰেমী, তেওঁৰ ওচৰলৈ সদায় কুকুৰবিলাক আহে। ঘৰলৈ আহি আমি সকাম এখন খাবলৈ গৈছিলোঁ ওচৰতে। আমি সকামখন খাবলৈ যাওঁতে মানে 2টামান বাজিলে, সেইকাৰণে ডাইৰেক্ট গৈ আমি ভাততে বহিলোঁগৈ। আজিলৈ আহিছোঁ তেতিয়াহ'লে দেই, অন্য এটা মিনি ব্লগত আকৌ লগ পাম আপোনালোক সকলোকে।